ফ্ৰেণ্ডছ ৱেলকাম বেক টু এনাডাৰ ভিডিঅ' আজি উৰুকা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তো এতিয়া আমি ওলাই যাওঁ, অকণমান বজাৰ কৰোঁ আৰু আপোনালোকক ভিডিঅ' দেখাই থাকিম কি কৰোঁ। তো চাই থাকক ভিডিঅ'টো আগলৈকে। 2000 years later মাছখিনি বজাৰ কৰা হ'ল বাৰু, এতিয়া আছে আৰু কিবা কিবি। মাছ বজাৰত ভিডিঅ' বনাব নোৱাৰিলোঁ, বহুত ভিৰ সেইটো কাৰণে ভিডিঅ' নবনালোঁ। তাত মাছটো আনিলোঁ, তাৰপিছত এতিয়া মাংস ল'ব আছে আৰু অকণমান দৈ ল'ম। দৈটো মেইন, দৈ চিৰা খাব লাগিব বিহু বুলি। তো চাই থাকক ভিডিঅ'টো আগলৈকে। বজাৰ কৰি আহি পালোঁ, এয়া মাছ আনিলোঁ। এইটো মাছ দেখাই দিছোঁ, এইটো হ'ল শিলঘৰীয়া মাছ। তাৰ পৰা আছে আৰু ইফালে ছাগলী মাংস, খাহী মাংস। তাৰ পৰা ইফালে আছে আৰু এইটো হ'ল সকলোৰে প্ৰিয় গাহৰি মাংস। তাৰ পৰা এইটো আছে পনীৰ। তাৰ পৰা এইটো হ'ল দৈ, এইটো ক্ৰীম টেমাত আছে বাৰু, খোলা নাই। এইখিনি হ'ল ক্ৰীম। তো এইখিনিয়ে আৰু ভোগালী বুলি এইখিনিয়ে বজাৰ হ'ল, ভোগালী বিহু উৰুকা বুলি। তো বনোৱা দেখাম দেৰিকৈ, চাই থাকক। এয়া আমাৰ গাহৰি মাংস ৰেডি, এতিয়া খাবহে লাগে আৰু। এতিয়া ছাগলী মাংসটো হোৱা নাই, বনাই আছে। এইখিনি হ'ল, তাৰপিছত এইখিনি পোলাও, এইখিনিও ৰেডি। এতিয়া খাচী মাংসখিনি বাকী আছে আৰু মাছখিনি বাকী আছে। আমাৰ এয়া পোলাও মাংস এয়া ৰেডি হৈ আছে, আমি খাই লওঁ। the next day 14 জানুৱাৰী, সকলোকে হেপী ভোগালী বিহু আৰু এবাৰ। এতিয়া আমি গৈ আছোঁ মেজি পোৱাবলৈ গৈ আছোঁ মই এতিয়া। আমাৰ মেজি বুলিবলৈ একো নাই, এনেই জুই পোৱাই আছোঁ। এয়াই মেজি, জুইত সেৱা কৰিব লাগে, যিহেতু জুই জ্বলাই কিনে সেৱা কৰিলোঁ আমি গোটেইকেইটাই। মাহ তিল দি কিনে সেৱা কৰিব লাগে, সেয়া হ'ল গোটেইকেইটাই। এতিয়া চাহ জলপান খাওঁ, এতিয়া দৈ চিৰা খাব লাগে। আমাৰ ঘৰত কালচাৰেল প্ৰগ্ৰেম আছিল, এতিয়া শেষ হ'ল বাৰু। এতিয়া ঘৰত যাওঁ, এছবি মতে 9:30 শেষ কৰিলোঁ। এতিয়া ঘৰত যাওঁ। সকলোকে হেপী ভোগালী বিহু। এতিয়ালৈ বাই বাই। the next day
আজি মাঘৰ 1 তাৰিখ বুলি মন্দিৰলৈ আহিছোঁ সৰ্বক গৰখীয়া ধান আহিছোঁ তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব লগতে লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি দিব